আৰু মই সকলোকে এটা কথা ক'লো আমি মই জাস্ট এক্সাম্পলটো দি দিছোঁ 31 মাৰ্চ তাৰিখে আমি উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰোঁ সেই দিনাখন আমি কি পঠাম এটা পঠাম যিমান ছোৱালী আছে ইৰেস্পেক্টিভ অফ হোষ্টেলত থাকে বা নাথাকে পোষ্ট গ্ৰেজুৱেট পঢ়া ছোৱালীবিলাকৰ কাৰণে আমি 10,000 টকা দিম ঠিক আছে আৰু যিবিলাক হোষ্টেলত আছে বাবাই 7,000 বুলি কৈছে এইবাৰ আমি 10,000 পঠিয়াম ঠিক আছে সো ছোৱালীৰ কাৰণে 20,000 ল'ৰাৰ কাৰণে 10,000 যদি হোষ্টেলত আছে ছোৱালী হোষ্টেলত নাথাকিলেও পাব এতিয়া একাউণ্ট নম্বৰখিনি আৰু নামখিনি এইবাৰ এটা অসুবিধা কমি গৈছে যিবিলাকে সমৰ্থ পৰ্টেলৰ জৰিয়তে এডমিশ্যন লৈছে তেওঁলোকৰ নামখিনিটো আমাৰ লগত অলৰেডি ক্যাপচাৰ হৈ গৈছে কিন্তু যিবিলাকে হোষ্টেলত কোন আছে নাছে সেইটো আমাৰ কোৱা বৰ দিগদাৰ আনলেছ কান হোষ্টেলত আজি কোনবাই সিট পায় কালি পায় গতিকে মই এবাৰ ৰেজিষ্ট্ৰাৰক কম আৰু আমাৰ যি পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট ইউনিয়ন আছে আপোনালোকে এইবাৰ ইলেকশ্যন কাৰণে উইল সেন্ড দিস ফান্ড বাই ফেব্ৰুৱাৰী কাৰণ ইলেকশ্যন আহি যাব মাৰ্চত সেইকাৰণে নৱেম্বৰ ডিচেম্বৰত আমি লিষ্টখন খুজিম অলপমান সকলোৱে বিশেষকৈ প্ৰিফেক্টখিনি ষ্টুডেণ্টখিনি অলপ ইনিচিয়েটিভ ল'লে নিজৰ নামটো আহি যাব মেক ইট চিয়'ৰ ডেট ইউৰ একাউণ্ট নম্বৰ ইজ নট ৰংলি টাইপ জিৰ'টো যাতে অ' হৈ নাযায় আৰু মই দেখোঁ আইটো ভুল হ'লেও বেংকে নলয়গৈ কেতিয়াবা সে মৌচুমী বৰুৱা যদি আইটোৰ জেগাত ৱাই লিখি দিলোঁ একাউণ্টত যদি আই আছে দেন ইট উইল নট বি ক্ৰেডিটেড সেইকাৰণে অলপ চাই দিবা বহুতে পাইছে আই থিংক উই গেভ টু 2 লাখ ষ্টুডেণ্ট গতিকে 2 লাখ ছাত্ৰ ছাত্ৰীক দিয়াৰ পিছত আৰু 20 জনক দিয়া নিদিয়াটো একো নকৰে আৰু এইবিলাকতো আমি দিবৰ কাৰণে স্কিমবিলাক কৰোঁ আৰু স্যাৰ কেৱাইসি এক্টিভ হৈ থাকিব লাগে আৰু এটা কথা আছে একাউণ্টবিলাক যেতিয়া আমাৰ যাওঁ ষ্টুডেণ্টসকলৰ মই ভাবোঁ যে সকলোৰে টকা আহে বেংকত দেউতা মায়ো ডেফিনেটলি বেংকতে পঠায় কেৱাইসি যদি একাউণ্টবিলাক কৰি থোৱা নাযায় একাউণ্টবিলাক ডৰমেট হৈ যায় তেতিয়া পইচাটো বাউন্স বেক হৈ যায় সেইকাৰণে মই প্ৰায়ে এইবিলাক মই য'ত যাওঁ মোক ষ্টুডেণ্টবিলাকে কৈ থাকে কিন্তু 3টা ৰিজনত নাপায় কৰ্তৃপক্ষই নপঠায় কৰ্তৃপক্ষই ভুল কৰি পঠায় আদাৰৱাইজ একাউণ্টটোত আমাৰ প্ৰব্লেম থাকে যে আমি কেৱাইসি কৰি থোৱা নাই গতিকে এইবাৰ মই ইয়াত চবকে কৈ দিলোঁ সকলোৱে ধুনীয়াকৈ চাই চিতি কৰি দিব দেন ইউ উইল গেট ইট বাই ফেব্ৰুৱাৰী